নমস্কাৰ মই আপোনালোকক প্ৰশ্ন এটা যদি সোধো যে মানুহ এজনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদটো কি তাৰ উত্তৰ কি দিব আপোনালোকে টকা পইচা ঘৰ গাড়ী ধন সম্পত্তি এইবিলাক এটা নহয় মানুহ এজনৰ যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ সেয়া হ'ল স্বাস্থ্য সুস্বাস্থ্য অবিহনে আমি কিন্তু আমাৰ জীৱনৰ বিভিন্ন দিশত উন্নতি বা অগ্ৰগতি লাভ কৰিব নোৱাৰো আজিৰ ভিডিঅ'ত স্বাস্থ্যৰ যত্ন লোৱাটো কিয় গুৰুত্বপূৰ্ণ সেই কথাই আমি আলোচনা কৰিবলৈ ওলাইছো স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ কাৰণ ই শৰীৰ আৰু মন আপোনাৰ সমগ্ৰ জীৱনৰ ভেটি কিন্তু স্বাস্থ্য যেতিয়া স্বাস্থ্যক অৱহেলা কৰা হয় তেতিয়া জীৱনৰ আন প্ৰতিটো অংশ ক্ষতিগ্ৰস্ত হ'বলৈ আৰম্ভ কৰে যেনে ধৰক আপোনাৰ অধ্যয়ন কৰ্ম ব্যক্তিগত সম্পৰ্ক বা আপোনাৰ জীৱনৰ লক্ষ্য ক্ষতিগ্ৰস্ত হ'বলৈ আৰম্ভ কৰে যদি স্বাস্থ্যৰ আমি যত্ন নলওঁ জীৱন দক্ষতা দৃষ্টিকোণৰ পৰা স্বাস্থ্য যত্ন লোৱাটো মানে এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছো স্বাস্থ্যৰ যত্ন ল'লে আপুনি দীৰ্ঘায়ু হয় আপুনি উন্নত জীৱন যাপন কৰিব পাৰে সুস্বাস্থ্যই ৰোগ প্ৰতিৰোধ কৰে আৰু আপোনাৰ শৰীৰক সঠিকভাৱে পৰিচালিত কৰে যেতিয়া আপুনি সুস্থ হৈ থাকে তেতিয়া আপুনি জীৱনটো অধিক উপভোগ কৰিব পাৰে আৰু কম জটিলতাৰ মাজেৰে আপুনি জীৱনটো অতিবাহিত কৰি বেছি দিনলৈকে জীয়াই থাকিব পাৰে দৈনন্দিন কাম-কাজৰ বাবে শক্তি গঢ়ি তোলে সুস্বাস্থ্যই দৈনন্দিন কাম-কাজৰ কাৰণে আমাক শক্তি দিয়ে এজন সুস্থ ব্যক্তিয়ে ভালদৰে অধ্যয়ন কৰিব পাৰে পঢ়া-শুনা কৰিব পাৰে নিজৰ কাম কৰিব পাৰে আৰু সহজে ভাগৰি নপৰাকৈ শাৰীৰিক পৰিশ্ৰম কৰিব পাৰে শক্তি আৰু ফিটনেছ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আমাক উন্নত প্ৰদৰ্শন কৰাত সহায় কৰে মনটোক চোকা ৰাখে আৰু আমাৰ যি আৱেগিক ভাৰসাম্য সেয়া ৰক্ষা কৰাত সহায় কৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্ক আছে আমি যেতিয়া স্বাস্থ্য বুলি কওঁ সেয়া অকল শাৰীৰিক নহয় সেয়া আমাৰ মানসিক স্বাস্থ্য আমাৰ যদি শাৰীৰিক স্বাস্থ্য ভাল থাকে আমাৰ মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ কিন্তু বেছি কষ্ট নহয় ভাল টোপনি আমাৰ যদি স্বাস্থ্য ভালে থাকে আমাৰ ভাল টোপনি হ'ব সঠিক খাদ্য খাব লাগিব আৰু ব্যায়াম কৰিলেহে আমাৰ স্বাস্থ্য ভাল থাকিব তেতিয়া কি হয় মানসিক চাপ খং উদ্বেগ আদি হ্ৰাস হয় আৰু মনোযোগ স্মৃতি শক্তি বা সমস্যা সমাধানৰ ক্ষমতা তথা আত্মবিশ্বাস আমাৰ বৃদ্ধি হয় স্বাস্থ্য ভালে থাকিলে আমাৰ সম্পৰ্ক আৰু সামাজিক জীৱনৰ উন্নতি সাধন হয় আমাৰ ব্যক্তিগত সম্পৰ্ক আৰু সামাজিক জীৱন যেতিয়া আমি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰোঁ তেতিয়া আমি ভালদৰে যোগাযোগ কৰিব পাৰোঁ আন এজন ব্যক্তিৰ সৈতে কোনো ব্যক্তিৰ সৈতে যদি আমাৰ সংঘাত হয় সেয়া আমি ভালকৈ চম্ভালিব পাৰোঁ যদি আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল থাকে আমাৰ বন্ধু বান্ধৱ হওক পৰিয়াল হওক বা সহকৰ্মীৰ সৈতে আমি ভাল সম্পৰ্ক ৰক্ষা কৰি তেওঁলোকৰ সৈতে সম্পৰ্ক আমি আৰু অধিক শক্তিশালী কৰি তুলিব পাৰোঁ সেইকাৰণে আমি স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজনীয় লক্ষ্য আৰু কেৰিয়াৰত সফলতাত সহায় কৰে আচ্ছা স্বাস্থ্যই আমাৰ উৎপাদনশীলতা বৃদ্ধি কৰে উৎপাদনশীলতা মানে প্ৰডাক্টিভিটি কাম এটা কিমান সফলভাৱে কৰিব পাৰোঁ তাকে উৎপাদনশীলতা বুলি কোৱা হয় স্বাস্থ্য যিমানে আমাৰ ভাল থাকিব সিমানে আমাৰ প্ৰডাক্টিভিটি বা উৎপাদনশীলতা বৃদ্ধি হ'ব এজন সুস্থ ব্যক্তিয়ে সঘনাই ব্ৰেকডাউন বা অসুস্থ দিন নোহোৱাকৈ দ্ৰুতভাৱে কাম কৰিব পাৰে আৰু ধাৰাবাহিকভাৱে কাম কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে ব্ৰেকডাউন মানে কি ভাগি নপৰাকৈ আৰু অসুস্থ নোহোৱাকৈ সুস্থ ব্যক্তিয়ে বেছি কাম কৰিব পাৰে আৰু বেছি কাম কৰিলে মানুহজন বেছি সফল হ'ব আৰু নিজৰ যি লক্ষ্য সেই লক্ষ্যত অতি সোনকালে উপনীত হ'ব পাৰিব ই আপোনাৰ জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানক চম্ভালিবলৈ সহায় কৰে সুস্বাস্থ্যই আপোনাক আৰু অধিক সহনশীল কৰি তোলে আপোনাক আৰু বেছি ধৈৰ্যৱান কৰি তোলে আপোনাৰ আৱেগিক শক্তিক বৃদ্ধি কৰে তাৰ ফলস্বৰূপে মানসিক চাপ বিফলতা বা কঠিন পৰিস্থিতিৰ সন্মুখীন হ'লেও আপুনি তাক অধিক কঠোৰতাৰে সেই জীৱনৰ বিভিন্ন কঠিন পৰিস্থিতিক মানে আপুনি সন্মুখীন হ'ব পাৰে অধিক আত্মবিশ্বাসেৰে আপুনি জীৱনৰ কঠিন পৰিস্থিতিক সন্মুখীন হ'ব পাৰিব ভাল স্বাস্থ্যই আপোনাৰ আত্মবিশ্বাস আৰু আত্মসন্মান গঢ়ি তোলে আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱা হওক ব্যায়াম কৰা হওক পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল অভ্যাস যদি এইকেইটা আপুনি আপোনাৰ জীৱনত যদি নিয়ন্ত্ৰণ কৰিব পাৰে আপোনাৰ জীৱনত স্বাস্থ্যৰ যত্ন লোৱা ব্যায়াম কৰা পৰিষ্কাৰ পৰিচ্ছন্ন থকা তেনেহ'লে আপুনি এজন বেছি আত্মবিশ্বাসী ব্যক্তি হ'ব আৰু আপোনাৰ নিজৰ যি ভাৱমূৰ্তি মানে নিজৰ চকুতে আপোনাৰ নিজৰ ভাৱমূৰ্তিটো মানে আৰু ভাল হ'ব আপুনি নিজকে ভাল পাব নিজক ভাল পোৱা মানে কোনো মানে স্বাৰ্থপৰ হোৱাৰ কথা মই কোৱা নাই মানে আপুনি নিজৰ বিষয়ে নিজৰ এটা ভাল মানে অনুভূতি থাকিব আৰু তেনেকুৱা হ'লে আপুনি জীৱনৰ বিভিন্ন কৰ্মত মানে
সফলতা লাভ কৰিবলৈ বেছি কষ্ট নহ'ব। আপোনাৰ নিজৰ মন বা নিজৰ প্ৰাণ যদি ভালে থাকে তেনেহ'লে আপোনাৰ আন ব্যক্তিৰ সৈতেও ভাল সম্পৰ্ক থাকিব আৰু তেনেকুৱাই আমাৰ সমাজ তথা দেশৰ উন্নতি হ'ব। গতিকে ভাল স্বাস্থ্য ভালে ৰখাটো অতিশয় গুৰুত্বপূৰ্ণ। স্বাস্থ্য ভালে ৰখা মানে অকল বেমাৰ নোহোৱাটোকে নুবুজায়, ই আপোনাক সুখী, উৎপাদনশীল আৰু জীৱনৰ অৰ্থপূৰ্ণ ভেটিও দিয়ে। নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো আচলতে আপোনাৰ ভৱিষ্যতৰ যত্ন লোৱা। আজি যদি আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন লৈছে তেনেহ'লে আপুনি আপোনাৰ ভৱিষ্যতৰ যত্ন লোৱা বুলি ধৰি ল'ব পাৰিব। গতিকে বন্ধুসকল, এইখিনি আছিলে আজিৰ আলোচনা কৰিবলগীয়া কথা। স্বাস্থ্যৰ যত্ন লোৱাটো কিয় গুৰুত্বপূৰ্ণ, কিয় ই এক গুৰুত্বপূৰ্ণ জীৱন দক্ষতা, সেইখিনি কথা আলোচনা কৰিলোঁ।